আমাৰ LAC MLA আৰু ইয়াকে ভিডিঅ' এটা ৰিলিজ এই ভিডিঅ' চাই কিনি এটা আমি বহুত বেয়া লাগিছে কাৰণ মহিলাৰ কাৰণে এটা আমাৰ মোৰেল ছাপোৰ্ট দেখি পালোঁ কাৰণ বিজেপি আৰু আমাৰ গভৰ্ণমেণ্ট কৈ আছে যে মহিলাৰ সুৰক্ষা কৰিব লাগে মহিলাৰ ৰেচপেক্ট দিব লাগে আৰু আমাৰ কাৰ্বি সমাজত এটা নিয়ম দিক নীতি আছে এইবিলাক পুৰা নাইকিয়া কৰি দিলে এইটো কাৰণে আমি এটা দাবী আজি আমি ডাঙৰ দাবী দিব বিচাৰোঁ যে ইমান ৰেছপনচিবল মানুহ ইমান ওপৰতকৈ 2-3 বাৰ 4 বাৰকৈ MLA বিধায়ক হৈছে CM কাৰ্বি আংলং অটোনমাছ কাউন্সিলত বহিছে 2-3 বাৰ 5 বাৰ তো ইমান ৰেছপনচিবল ইমান সিনিয়ৰ মানুহ যদি এনেকা ৰোল মডেল দেখাই দিয়ে ওপেনলি দেখাই দিয়ে তেতিয়াহ'লে এইটো ইমান ৰেছপনচিবিলিটি ল'ব পৰা MLA নহয় সেইটো কাৰণে আমি ক'ব বিচাৰোঁ ইমিডিয়েটলি তেখেতে MLA পৰা ডিছমিছ হ'ব লাগে আমি এপিল দিব বিচাৰোঁ অনাৰেবল গভৰ্ণৰে এইটো একশ্যন ল'ব ইমিডিয়েটলি কাৰণ গভৰ্ণৰটো এজন ৰেছপেক্টেড মানুহ ৰেছপেক্টেড পষ্টত আছে গভৰ্ণৰ আমাৰ এৰিয়াৰ গাৰ্জেন গাৰ্জেন পষ্টত হয় তেতিয়াহ'লে গভৰ্ণৰে এইটো একশ্যন ল'ব বুলি আমি ভোট কৰিব পাৰোঁ ছেকেণ্ডলি চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিহঁতে আণ্ডাৰত যিমান বিধায়ক আছে বিজেপি ইলেক্টেড বিধায়ক MLA এইসকল যদি এনেকুৱা কেৰেক্টাৰ লেছত যদি পাব্লিক ওচৰত যায় তেতিয়াহ'লে এইটো বহুত বেয়া ৰিপুটেশ্যন হ'ব এইটো কাৰণে চিফ মিনিষ্টাৰো এইটো ইমিডিয়েটলি একশ্যন ল'ব চেষ্টা কৰিব লাগিব আৰু আমি ক'ব বিচাৰোঁ অনাৰেবল স্পীকাৰ দিছপুৰ এছেম্বলিৰ যিটো স্পীকাৰো মানে ইমিডিয়েটলি তাক ডিছমিছ কৰিবলৈ কাৰণে আমি এটা ডিমাণ্ড কৰিলোঁ যে ইমিডিয়েটলি ডিছমিছ কৰিবলৈ কাৰণে আমি এটা ডাঙৰ ডিমাণ্ড দিলোঁ কাৰণ এই ভিডিঅ' চাই কিনি এতিয়া কাৰ্বি আংলঙতো মানুহ বহুত লাজ পাই গৈছে কাৰণ বহুত মানুহে বিদ্যা সিং ইংলেণ্ডত এটা হোপ এণ্ড এছপিৰেশ্যন লৈ কিনি তাক ভোট দিছে জিকাই দিছে বাৰে বাৰে তাক MLA হৈছে CM হৈছে তাক এটা বহুত হোপ আছে মানুহসকলে আমাৰ ভোটাৰসকলে আৰু কাৰ্বি আংলং ৰাইজসকলে বহুত ৰেচপেক্ট দিয়ে কিন্তু তাৰ নিজে এই একশ্যন ইৰেছপনচিবল কাম যিটো ওপেনলি যিটো কৰাৰ কাৰণে পাব্লিকত এইটো ওলাই গৈছে এই ওলোৱাৰ কাৰণে এইটো একশ্যন ল'ব লাগিব আৰু বিজেপি যোনটো ষ্টেট প্ৰেচিডেণ্ট দিলীপ শইকীয়া আণ্ডাৰত তাৰ এজন বিধায়ক তাৰ বিজেপি বিধায়ক এই তাৰ কাৰণে ইমিডিয়েটলি দিলীপ শইকীয়াৰ পৰা একশ্যন ল'ব লাগে বুলি আমি